Hello everyone, welcome to my YouTube channel Dhoitri Priyam. আজি মই লৈ আহিছো একেবাৰে সহজভাৱে বনোৱা কল পচলাৰ এটি সোৱাদ লগা ৰেচিপি। অসমীয়া মানুহ হিচাপে আমি সকলোৱে কল পচলা খাই পাইছো আৰু আমি সকলোৱে ৰান্ধিবও জানো। তথাপি কোনোবাই যদি এতিয়ালৈকে খাই পোৱা নাই বা ৰান্ধিবলৈ নাজানে তেন্তে এই ভিডিঅটো আপোনালোকে শেষলৈকে চাব। একেবাৰে সহজভাৱে ৰান্ধিবও পাৰিব আৰু খাবলৈও একেবাৰে সোৱাদ লগা হ'ব। তেন্তে আহক পলম নকৰি মোৰ লগত এই ৰেচিপিটো বনাবলৈ আগবাঢ়। পচলাখিনি বনাবলৈ মই প্ৰথমতে গেছত কুকাৰ বহাই দিছো আৰু তাত মই কুটি লোৱা পচলাখিনি দি দিছো। পচলাখিনি যিমান পাৰি মিহিকৈ কুটিলে ভাল হয়, মোৰ সিমান এটা মিহি হোৱা নাই। এতিয়া গোটেই পচলাখিনি ইয়াত দি দিম। লগতে ইয়াত দিম মই মগু দাইল। মগু দাইলৰ সলনি আপোনালোকে মচুৰ দাইলো ব্যৱহাৰ কৰিব পাৰে। এয়া মই গোটেইখিনি দি ললো আৰু এতিয়া মই ইয়াত একেলগে দাইলখিনিও দি দিম। দাইল বহুত বেছি নিদিব, নিজৰ জোখমতে দিব। ইয়াত মই সৰু বাটিৰে এবাটি দিছো। এইখিনি দাইল মই 10 মিনিট আগতে ধুই পানীটো টুকি থৈছিলো। এতিয়া ইয়াত জোখমতে মই পানী দি লম। এয়া মই ইয়াত পানী দি লৈছো আৰু এবাৰ ভালদৰে এইখিনি লৰাই দিম। এতিয়া মই ইয়াত দিম সৰু চামুচেৰে এচামুচ নিমখ আৰু দিম 2 চামুচ তেল। মই যদিও তেলখিনি এইদৰে দিছো কিন্তু ইয়াত 2 চামুচ তেলেই দিছো। এতিয়া ইয়াত ঢাকনিখন লগাই মই 2টা হুইচেল অহালৈকে এইখিনি সিজিবলৈ দিম। এয়া এটা হুইচেল মাৰিছে। মোৰ পানী অলপ বেছি হ'ল, যাৰ কাৰণে পানীখিনি এইদৰে ওলাই গৈছে। সেই কাৰণে আপোনালোকে পানীখিনি যিমানখিনি পাৰে জোখমতে দিব যাতে ওলাই নাযায়। এয়া 2টা হুইচেল মাৰিলো আৰু এতিয়া মই এইটো ঠাণ্ডা হ'বলৈ দিম। কুকাৰটো ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইটো খুলি এয়া চাওক, দালি আৰু কল পচলাখিনি ধুনীয়াকৈ সিজি গৈছে। কুকাৰটো মই গেছৰ পৰা নমাই থলো আৰু এতিয়া গেছত মই এখন কেৰাহী পাতি দিম। মই গেছত কেৰাহী পাতি দিলো। এনেবোৰ আঞ্জা বা তৰকাৰী লোহাৰৰ কেৰাহীত খাবলৈ খুবেই সোৱাদ লগা হয়। ইয়াত মই তেল দি দিছো আৰু দিছো লগতে পাঁচফোৰণ আৰু এটা ডাঙৰ সাইজৰ পিয়াজ এইদৰে কাটি দিছো। লগতে দিম ডাঙৰ চামুচেৰে এচামুচ আদা আৰু নহৰুৰ পেষ্ট। এইখিনি মই খুন্দনাত থেতালি লৈছো আৰু লগতে দিম মই 3-4টা জলকীয়া। আপোনালোকে জলকীয়া যিমান খায় সিমান পৰিমাণৰ দি ল'ব পাৰে। এয়া মই জলকীয়া কিটা দিলো আৰু এতিয়া এইখিনি ভালদৰে লৰাই দিম। এইখিনি অকমান ভাজ খাই আহিলে ইয়াত মই শুকান গুড়ি মছলাখিনি দি ল'ম। এয়া এইখিনি অলপমান ভাজ খাই আহিছে। এতিয়া মই ইয়াত দিছো সৰু চামুচেৰে এচামুচ হালধি, এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি, এতিয়া এইখিনি ভালদৰে লৰাই ভাজি থাকিম। যেতিয়া এইখিনি ভালদৰে ভাজ খাই যাব তেতিয়া মই ইয়াত কল পচলাখিনি দি দিম। এয়া এইখিনি ভাজ খাই গ'ল আৰু এতিয়া মই সিজাই লোৱা কল পচলাখিনি ইয়াত ঢালি দিলো। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম যেতিয়ালৈকে ইয়াৰ এক্সট্ৰা পানীখিনি ওলাই নাযায়, কাৰণ পানীখিনি বহুত কমিব লাগিব। গ্ৰেভিটো ডাঠ হ'লেহে খাবলৈ সোৱাদ লগা হয়। এতিয়া মই ইয়াত দিছো সৰু চামুচেৰে এচামুচ নিমখ, কাৰণ মই আগতেও এচামুচ নিমখ দি লৈছিলো। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি উতলিবলৈ দিম। আপুনি ইচ্ছা কৰিলে ঢাকোন লগাইও দিব পাৰে বা ঢাকোন নলগোৱাকৈ দিব পাৰে। এয়া চাওক, ইয়াৰ কালাৰটো চেঞ্জ হৈ আহিছে আৰু এইখিনি ভালদৰে উতলি আহিছে। এতিয়া মই ইয়াত দিছো অকমান গৰম মছলা। যেহেতু এইখিনি ঘৰতে বনোৱা গৰম মছলা হয় সেই কাৰণে একেবাৰে কমকৈ দিছো।
মই ইমানখিনিয়ে থিকনেছ ইয়াৰ ৰাখিম কাৰণ যেতিয়ালৈকে ঠাণ্ডা হ'ব ই আৰু ডাঠ হৈ পৰিব। আমাৰ কলপচলা ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া চাওক কলপচলা একেবাৰে ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ সৈতে ইয়াক খাবলৈ খুবেই সোৱাদ লগা হয়। আপোনালোকে যদি আগতে এইদৰে বনোৱা নাই বা খাই পোৱা নাই তেন্তে এইদৰে এবাৰ বনাই চাব। বনাবলৈ সহজ হ'ব আৰু খাবলৈও সোৱাদ লগা হ'ব। তেন্তে আজিৰ ভিডিঅ'টো আছিল ইমানেই।